শ্ৰদ্ধাৰ এই অনুষ্ঠানৰ স্বত্বাধিকাৰ মোৰ শিক্ষাগুৰু মাষ্টাৰ মুছলিউদ্দিন আহমেদ সাহেবৰ ভূসন্তান মুশাৰফ হুছেইনে এই অনুষ্ঠানৰ প্ৰতিষ্ঠাপক হিচাপে যি কাম আগবঢ়াইছে সেই অনুষ্ঠানত আজি ৭৯তম গণতন্ত্ৰ দিৱসৰ প্ৰজাতন্ত্ৰ দিৱসৰ আজি স্বাধীনতা দিৱসৰ অনুষ্ঠানৰ শুভাৰম্ভত আজি আমি এই শুভক্ষণত এই অনুষ্ঠানটিৰ সমূহ পৰিয়ালবৰ্গলৈ শুভকামনা যাচিছোঁ। এই সুযোগতে আমি ভাৰতবৰ্ষৰ ১৫০ কোটি প্ৰায় জনসংখ্যাৰ দেশ, সেই দেশৰ মাজত থাকি পেলাই আমি স্বাধীনতাৰ উদযাপন এক অনুষ্ঠানত মিলিত হ'ব পাৰিছোঁ। এয়া আমাৰ কাৰণে আটাইতকৈ প্ৰাপ্তি আৰু সৌভাগ্যৰ বিষয়। মৰমৰ মাইনাহঁত, তোমালোকে ৰাতিপুৱাৰ পৰা বিভিন্ন কাৰ্যসূচীত আছা। তোমালোকৰ মাজত বিভিন্ন শিক্ষাগুৰুৱে কথা পাতিছে। আমাৰ মনিৰুল ছাৰে গান গাইছে। মনিৰুল ছাৰে ভাল পোৱানে? মনিৰুল ছাৰ এই স্বাধীনতা দিৱস আমি উদযাপন কৰিছোঁ। এয়া আমাৰ প্ৰাপ্তি, এয়া আমাৰ অধিকাৰ, এয়া আমাৰ পূৰ্বপুৰুষসকলৰ ত্যাগৰ বলিদানত আজি দিনটো উপভোগ কৰিবলৈ পাইছোঁ। আজি ভাৰতবৰ্ষৰ প্ৰায় ১৫০ কোটি জনসংখ্যাৰ মাজৰ পৰা যিসকল ব্যক্তি পৃথিৱীৰ পৰা বিদায় ল'লে স্বাধীনতা বিচাৰি বিচাৰি বিচাৰি, ইংৰাজসকলৰ ২০০ বছৰীয়া অত্যাচাৰ নিপীড়ন শোষণৰ বলি আমি শোষিত হৈ পেলাই আমাৰ নিজৰ দেশৰ আমাৰ স্বৰাজৰ অধিকাৰ আমি ঘূৰাই পাবৰ কাৰণে আমাৰ যিসকল ব্যক্তিয়ে বলিদান দিলে তেওঁলোকৰ পুণ্যাত্মাৰ প্ৰতি আমি আমাৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি তেওঁসকলক স্মৰণ কৰিছোঁ, যিসকলৰ কষ্ট, যিসকলৰ ত্যাগত আজি আমি দিনটো উপভোগ কৰিবলৈ পাইছোঁ। আজি স্বাধীনতা দিৱস, তোমালোকৰ মনত ভাল লাগিছে। ৰং বিৰংগৰ পতাকা তোমালোকৰ হাতত আছে, তোমালোকৰ হাতত তোমালোকৰ টুপিৰ ৰং বিৰং আছে, তোমালোকৰ অনুষ্ঠানৰ মাজত প্ৰত্যেকৰ মনত আনন্দ আছে। সেই আনন্দ পাবৰ কাৰণে আমি বহু ত্যাগ কৰিছোঁ। কোনে ত্যাগ কৰিছে? আমাৰ পূৰ্বপুৰুষসকলে। মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ এক বিপ্লৱ সৃষ্টি হৈছিল, এক বিপ্লৱৰ ইংৰাজ খেদা আন্দোলন সূচনা হৈছিল। আমি ভাৰতবৰ্ষৰ মানুহসকলে বাৰে বাৰে কৈছিলোঁ, আমাৰ দেশ ভাৰত আমাৰ স্বত্বাধিকাৰ, আমাক ভাৰতখন আমাক ঘূৰাই দিয়ক। ইংৰাজসকলে ঘূৰাই দিওঁতে প্ৰায় ২০০ বছৰ লগালে। তোমালোকে মনত ৰাখিবা, ইংৰাজসকলে আজিৰ দিনটো আমাক দিবৰ কাৰণে ইংৰাজসকলে ২০০টা বছৰ লৈছিলে। তাত ভাৰতবৰ্ষৰ কিমান মানুহ নিজৰ আত্মা, কিমান মানুহক নিজৰ জীৱন উচৰ্গা দিব লগা হৈছিলে, কিমানৰ তেজ মাটিত বৈ গৈছিলে। জালিয়ানৱালাবাগ হত্যাকাণ্ড তোমালোকে জানা। কৰ্ণেল ডায়াৰ এদিনাখন গুলীয়াই প্ৰায় ৩৫০-৪০০ মানুহক একেলগে মাৰি পেলাইছিলে। ভাৰতবৰ্ষৰ কিমান জনসংখ্যাক তেওঁলোকে ঘূণীয়া কৰিছিলে। গুণৱতী ৰূপৱতী ছোৱালী ৰাস্তাত খোজকাঢ়ি গ'লে ইংৰাজসকলৰ চকুত পৰিলে তেওঁলোকে অপকৰ্ম কৰি হত্যা কৰিছিলে। মানুহৰ নৈতিক স্বাধীনতা খৰ্ব কৰি ৰাখিছিলে। শিক্ষাৰ অধিকাৰ মানুহক দিয়া নাছিলে। মানুহৰ কোনো বাক স্বাধীনতা দিয়া নাছিলে। মানুহক কোনো ধৰণৰ অধিকাৰ ভোগ কৰাত তেওঁলোকে সুবিধা দিয়া নাছিল। আজি ২০০ বছৰ ইংৰাজৰ শিকলিত বান্ধ খোৱা ভাৰতবৰ্ষৰ নাগৰিকসকলে আমি ভাৰতবৰ্ষক ঘূৰাই পাইছোঁ। এইবাৰ আমি স্বাধীনতা দিৱসৰ এক শ্লোগান, নয়া ভাৰত। স্বাধীনতা দিৱসৰ নতুন শ্লোগান, এইবাৰ শ্লোগান হৈছে নয়া ভাৰত, বিকশিত ভাৰত। এতিয়া ভাৰতবৰ্ষ, আগৰ ভাৰতবৰ্ষ, আজিৰ পৰা 1947 চনৰ ১৫ আগষ্টৰ ভাৰতবৰ্ষ এতিয়া আমাৰ লগত নাই। আমি ভাৰতবৰ্ষত পৃথিৱীৰ শিখৰৰ চূড়ান্ত সভ্যতাৰ শিখৰত উপনীত হৈছোঁ। আমি সায়েন্স এণ্ড টেকনলজিৰ ফালৰ পৰা স্বৰ্গভুকি পাইছোঁ। আমি শিক্ষাৰ ফালৰ পৰা পৃথিৱীব্যাপী শিক্ষা অৰ্জন কৰিব পাৰিছোঁ।
আমাৰ ডিজিটেল ইণ্ডিয়াই গ্লোবেল ফিল্ডত আমাৰ ৰেখাপাত কৰিছে ইতিমধ্যে। আমি ভাৰতবৰ্ষৰ জনসংখ্যাই এতিয়া গুণগতভাৱে জনসংখ্যা পৰিণত কৰিবৰ কাৰণে আজি ভাৰতবৰ্ষৰ ইকনমিয়ে গোটেই ৱৰ্ল্ডত তুলপাল লগাইছে। আজি ভাৰতবৰ্ষৰ চাইণ্টিষ্টসকলে গ্লোবেল মাৰ্কেটত নিজৰ নাম লিপিবদ্ধ কৰিবলৈ সক্ষম হৈছে। আজি আমাৰ ডক্টৰ, আজি আমাৰ ইঞ্জিনিয়াৰ, আজি আমাৰ প্ৰফেচাৰ, আজি আমাৰ শিক্ষাবিদসকল ৰজোৱা, যুঁজোৱা, হালোৱা, শিক্ষিত চবেই আমি নতুন ভাৰত গঢ়াৰ ক্ষেত্ৰত আগবাঢ়িছোঁ। আজি বিশ্বই মানিছে, আজি গোটেই ৱৰ্ল্ডে মানিছে যে ভাৰতবৰ্ষ এখন বিকশিত ভাৰত। ভাৰতবৰ্ষত এতিয়া আমি ৰুদিব নোৱাৰোঁ। ভাৰতবৰ্ষ পাৰমাণৱিক শক্তি সম্পন্ন ভাৰত। সেই ভাৰতত আছে যুৱ শক্তিৰ সাংঘাতিক স্ৰোত। এপিজে আব্দুল কালামে কৈছিল ভাৰতবৰ্ষৰ এজনী ছোৱালী, তোমালোকৰ নিচিনা ছোৱালীয়ে এপিজে আব্দুল কালামক প্ৰশ্ন কৰিছিলে যে ছাৰ I want to know what is the strength and weakness of India. মই জানিব বিচাৰো ছাৰ, মই জানিব বিচাৰো ভাৰতবৰ্ষৰ আটাইতকৈ শক্তিশালী দিশ কোনটো, ভাৰতবৰ্ষৰ আটাইতকৈ দুৰ্বল দিশ কোনটো। তোমালোকৰ নিচিনা ল'ৰা ছোৱালীয়ে কালাম ছাৰক সুধিছিলে যে আটাইতকৈ শক্তিশালী দিশ ভাৰতবৰ্ষৰ কোনটো, আটাইতকৈ দুৰ্বল দিশ ভাৰতবৰ্ষৰ কোনটো। ছাৰে কৈছিলে যে আটাইতকৈ শক্তিশালী দিশ ভাৰতবৰ্ষৰ হৈছে তোমালোকৰ নিচিনা যুৱচাম। ভাৰতবৰ্ষত 60% যুৱচাম। ভাৰতবৰ্ষত প্ৰায় 60% যুৱক। তোমালোকে জাপানৰ ফালে চোৱা, তোমালোকে ডেভেলপ কাণ্ট্ৰিবিলাকৰ ফালে চোৱা, তাত বেছি বিকশিত দেশবিলাকৰ ফালে চোৱা, জাপানত, আমেৰিকাত, ৰাছিয়াত, বিভিন্ন কাণ্ট্ৰিবিলাকত বুঢ়া মানুহৰ সংখ্যা বেছি। ভাৰতবৰ্ষত যুৱৰ সংখ্যা বেছি। সেইকাৰণে কৈছিলে এপিজে আব্দুল কালামে, that is the strength of India. Within 20 years, after 20 years, India will become a successful country of the world. পৃথিৱীৰ ভিতৰত আটাইতকৈ শক্তিশালী দেশত পৰিণত হ'বলৈ গৈ আছে ভাৰতবৰ্ষ। এই যুৱচামে ভাৰতবৰ্ষ শক্তিশালী কৰিব, সেই কথাটো এপিজে আব্দুল কালামে কৈছিল। আৰু এটা কথা তেওঁ কৈছিলে যে দুৰ্বল দিশ কোনটো। ভাৰতবৰ্ষৰ দুৰ্বল দিশটো হৈছে যে ভাৰতবৰ্ষৰ মানুহৰ মাজত লক্ষ্যৰ অভাৱ, মিছনৰ অভাৱ। মিছন যি জাতিৰ, যি দেশৰ, যি ব্যক্তিৰ মিছন নাথাকে, লক্ষ্য নাথাকে, সেই জাতি কেতিয়াও আগুৱাই যাব নোৱাৰে। গতিকে দ্যাট ইজ দ্য উইকনেছ অফ ইণ্ডিয়া। ভাৰতবৰ্ষৰ মানুহে সপোন কম দেখে। এতিয়া এপিজে আব্দুল কালামৰ মতে সপোন কি বস্তু বাৰু? তোমালোকে সপোন দেখানে? মৰমৰ মাইনাহত, তোমালোকে সপোন দেখানে? কি দেখা? মাৰ পৰা জোৰ কৰি কমলা টেঙা খাই আছা, চুৰ কৰি, হয়নে? কল খাইছা, নেমু খাইছা, স্কুলত কাজিয়া লাগিছা, কাৰোবাৰ লগত কথা পাতিছা, সপোনত এই কথাবিলাক আহে, নহয় জানো? ৰাতিপুৱা তোমালোকৰ এইটো বয়স, টোপনি যোৱাৰ লগে লগে সপোন আহেনে? তোমাৰ মাক সোধা, সপোন বেছি নাহে। তোমালোকৰ কিয় সপোন বেছি আহে জানা? তোমালোকক আল্লাহে ভাল পায়, তোমালোকক সৃষ্টিকৰ্তাই সাংঘাতিক ভাল পায়। এই ভাল পোৱাৰ কাৰণে তোমালোকৰ মাজত সপোন হৈ আহে, ভাল ভাল কথাবিলাকক তোমালোকক দিবৰ কাৰণে আহে। গতিকে আমাৰ সপোন হৈছে, এপিজে আব্দুল কালামৰ মতে সপোন কি? সপোন হৈছে যিটো সপোনে মানুহক টোপনি যাবলৈ নিদিয়ে। যি প্ৰেৰণাত মানুহসকল টোপনি যাব নোৱাৰে, সেয়া হৈছে সপোন। গতিকে চবৰ ভিতৰত সপোন থাকিব লাগিব, চবৰ ভিতৰত ড্ৰিম থাকিব লাগিব, মিছন থাকিব লাগিব। মই জীৱশ্ৰেষ্ঠ, মই জীৱকুলৰ জীৱশ্ৰেষ্ঠ, আশ্ৰাফুল মখলুকাত। মই জীৱকুলৰ জীৱশ্ৰেষ্ঠ, গতিকে মই শ্ৰেষ্ঠত্বক ঘূৰাই আনিম, মোৰ মাজত শ্ৰেষ্ঠত্বক ঘূৰাই আনিম। পশু পক্ষী জীৱ জানোৱাৰ পৰা নক্ষত্ৰ গ্ৰহ সবতকে উন্নত ব্যক্তি হৈছে মানুহ। আল্লাহ সবতকে ভাল পায় মানুহক। এই মানুহৰ যিটো সৃষ্টি, মানুহৰ যিটো বিবেক, মানুহৰ যিটো সংস্কৃতি বেলেগ কাকো দিয়া নাই।
এই জীৱকুলৰ জীৱ শ্ৰেষ্ঠই আমি শ্ৰেষ্ঠত্বক ঘূৰাই আনিব লাগিব। এই স্বাধীনতা আজি দিৱসৰ উপলক্ষে আমি প্ৰতিজ্ঞা কৰিব লাগিব। আমি ভাৰতবৰ্ষৰ মান অক্ষুণ্ণ ৰাখিম। আমি ভাৰতৰ জাতীয় পতাকাৰ সন্মান ৰক্ষা কৰিম। আমি দেশৰ সুন্দৰ এজন সফল নাগৰিক হম। মোৰ দ্বাৰা সমাজৰ উপকাৰ হওক, মোৰ দ্বাৰা সমাজৰ কিবা ভাল কাম হওক, মোৰ পৰিচয়ৰ দ্বাৰা মোৰ স্কুলখনৰ পৰিচয় হওক, মোৰ দ্বাৰা মোৰ সমাজখন আগবাঢ়ি যাওক। মোৰ নাম লিপিবদ্ধ হওক এপিজে আবুল কালামৰ নিচিনা, মোৰ নাম লিপিবদ্ধ হওক স্বামী বিবেকানন্দৰ নিচিনা, মোৰ নাম লিপিবদ্ধ হওক জুবিন গাৰ্গৰ নিচিনা, মোৰ নাম লিপিবদ্ধ হওক হজৰতে ৰসুল করিম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আদৰ্শৰ দ্বাৰা এজন ভাল সাহাবী হোৱাৰ যিটো তেওঁলোকৰ যিটো জীৱন আদৰ্শ আছিল সেইবিলাক আমি ঘূৰাই আনিব লাগিব। গতিকে স্বাধীনতা মানে স্বাধীনতা নহয়, এই পতাকা উত্তোলন কৰাৰ আঁৰত আছে এক ডাঙৰ কাহিনী, সাংঘাতিক কাহিনী। আজি ভাৰতবৰ্ষৰ মানুহে প্ৰতিজ্ঞা কৰিব লাগে যে আমি এই পতাকাৰ সন্মান অক্ষুণ্ণ ৰাখিম, পতাকাৰ সন্মান অক্ষুণ্ণ ৰাখিম। তোমালোকে পতাকা দেখিছানে? মৰমৰ মাইনাহঁত পতাকা দেখিছা? তোমালোকৰ লগত আছে? ইয়াৰ কেইটা কালাৰ? ওপৰৰ কালাৰটো কি? ওপৰৰ কালাৰটো গেৰুৱা। গেৰুৱা মানে ত্যাগৰ প্ৰতীক, ত্যাগৰ প্ৰতীক। ভাৰতবৰ্ষৰ শত সহস্ৰ ব্যক্তিৰ ত্যাগ, ভাৰতবৰ্ষৰ শত সহস্ৰ মানুহৰ বলিদানৰ ত্যাগ, বলিদানৰ বলত আমি এই পতাকা লাভ কৰিছো। এই পতাকাত আছে ওপৰত ত্যাগৰ প্ৰতীক, মাজত আছে, মাজত কি ৰং? মাজত কি ৰং আছে? বগা। বগা মানে শান্তিৰ প্ৰতীক। ভাৰতীয় মানুহে শান্তিত থাকিব বিচাৰে। ভাৰতবৰ্ষৰ মানুহ ত্যাগ কৰিব জানে, ভাৰতবৰ্ষৰ মানুহ শান্তিত থাকিব বিচাৰে। ইয়াৰ মাজত এটা চক্ৰ আছে। চক্ৰটো দেখিছা? চক্ৰটোত কি আছে? চক্ৰটোত আছে 24টা লাখুটি, 24টা খুঁটা। তোমালোকে গণিলে গম পাবা। এই 24টা লাখুটিত আছে 24 hours of the day। দিনটোৰ ভিতৰত যে 24 ঘণ্টা আছে, এই 24 ঘণ্টাই মই ৰেডি থাকিম ভাল কাম কৰিবৰ কাৰণে, দেশৰ প্ৰগতিক আগবঢ়াই নিবৰ কাৰণে মই 24 ঘণ্টা ৰেডি থাকিম। ইয়াৰ তলত কি আছে ৰংটো? তলত কি ৰংটো আছে? সেউজীয়া। সেউজীয়া অৰ্থ হৈছে ভাৰতবৰ্ষ শস্য শ্যামলাৰে পৰিপূৰ্ণ। ভাৰতবৰ্ষ উন্নতিৰ শিখৰত আগবাঢ়িছে। ভাৰতবৰ্ষে গ্ৰীণ ৰিভলিউশ্যন কৰিছে। ভাৰতবৰ্ষৰ প্ৰকৃতি ভক্তি হৈছে সেউজীয়া। এই জাতীয় পতাকাৰ সন্মান, জাতীয় পতাকাৰ সন্মান এজন মানুহ মৃত্যুৰ আগলৈকে তাৰ মূৰৰ ওপৰত ৰাখিব লাগে জাতীয় পতাকা। যদি তুমি ভাৰতীয় নাগৰিক, যদি তুমি দেশক ভাল পোৱা, যদি তুমি নিজৰ জাতিক ভাল পোৱা, তেতিয়াহ'লে এই পতাকা তোমাৰ শিৰৰ ওপৰত সদায় থাকিব। তোমালোকে জানানে জাতীয় পতাকা উৰাওতে এনেকে থাকে? কেতিয়াবা জাতীয় পতাকা এনেকুৱা হয়, হয়নে কেতিয়াবা? কেতিয়া হয় এনেকুৱা? জাতীয় পতাকা কেতিয়াবা এনেকুৱা হয়। সেইটো কিয় হয়? যদি ভাৰতবৰ্ষৰ অপূৰণীয় ক্ষতি হয়, যদি ভাৰতৰ জাতীয় সত্তাৰ কিবা ক্ষতি হয়, ক্ষতি হলে ভাৰতবৰ্ষই শোক পালন কৰে। ভাৰতবৰ্ষই শোক পালন কৰাৰ সময়ত বেদনা জাহিৰ কৰিবৰ কাৰণে পতাকা এনেকে ৰখা হয়। যেনেকে তোমাৰ অটল বিহাৰী বাজপেয়ীৰ মৃত্যুৰ সময়ত, যেনেকে পণ্ডিত জৱাহৰলাল নেহৰুৰ মৃত্যুৰ সময়ত, যেনেকে এপিজে আবুল কালামৰ মৃত্যুৰ সময়ত পতাকা এনেকুৱা আছিলে। যে আজিৰ দিনটো পাবৰ কাৰণে আমাৰ শত সহস্ৰ ব্যক্তিসকলৰ 7 লাখ মানুহৰ 7,000 মানুহৰ বলিদান, জেলত যাব লগা হৈছিল, ইংৰাজৰ শিকলি কালাপানীত দিছিলে, ফুলত চৰাইছিলে, ফাঁচি দিছিলে, বিভিন্ন কাম কৰাৰ পিছত জাতীয় পতাকা আমি পালোঁ। এতিয়া কথা হ'ল আমি এই ভাৰতবৰ্ষৰ স্বাধীনতা অক্ষুণ্ণ ৰাখিম। কোনে ৰাখিব? ৰাখিব শিক্ষিতসকল, শিক্ষাগুৰুসকল, ছাত্ৰসকল, বনুৱাসকল, কৃষকসকল,
সবেই অক্ষুণ্ণ ৰাখিব লাগিব আমাৰ জাতীয় পতাকাৰ সন্মান। কিন্তু মই কৈছো তোমালোকে যে স্কুলখনলৈ আহিলা, এই স্কুলখনত আহি তোমালোকৰ ভাল লাগিছেনে? ভাল লাগিছে? কিয় ভাল লাগিছে? স্কুলখনৰ পৰিৱেশ ভাল, স্কুলখনৰ ছাৰ বাইদেউসকল ভাল, স্কুলখনৰ শিক্ষাগুৰুসকল ভাল, স্কুলখনত যিসকল ব্যক্তি আছে, আমাৰ প্ৰত্যেকৰ পৰীক্ষাৰ বাবে যিসকল ব্যক্তি জড়িত হৈ আছে তেওঁসকল ভাল। এতিয়া ছাত্ৰ-ছাত্ৰীসকলক মই সুধিছো, তোমালোকে কেতিয়া ভাল মানুহ হবা? যেতিয়া তোমালোকৰ হাতত থাকিব লক্ষ্য। যদি লক্ষ্য তোমালোকৰ লগত আছে তেতিয়াহ'লে তোমালোকে ভাল দিশলৈ গতি কৰিবা। দ্বিতীয় কথা হ'ল, যদি তুমি এখন ভাল অনুষ্ঠান সিলেকশ্যন কৰি ল'ব পাৰিছা, কোন স্কুলত মা বাপেকে পঠিয়াইছে পঢ়িবৰ কাৰণে, যদি এখন ভাল অনুষ্ঠান তোমালোকে চইচ কৰি ল'ব পাৰিছা, গাৰ্জেনসকলে ল'ব পাৰিছে, তোমালোকৰ ভৱিষ্যত ভাল হ'ব। যদি শিক্ষাগুৰুসকল ভাল, অনুষ্ঠানটোৰ শিক্ষাগুৰুসকল যদি ভাল, এই অনুষ্ঠানৰ সহকৰ্মীসকল যদি ভাল, এই অনুষ্ঠানৰ ফ্ৰেণ্ড চাৰ্কুলসকল যদি ভাল, তুমি যদি কঠোৰ পৰিশ্ৰম কৰিব পাৰিছা, তোমাৰ মাজত যদি ধৈৰ্য আছে, তোমাৰ মাজত যদি সহযোগিতা আছে, তোমাৰ মাজত যদি ভৱিষ্যতৰ সম্পৰ্কে তুমি সচেতন, তুমি ভাল মানুহ হ'বলৈ কোনেও তোমাক ৰখাব নোৱাৰে। তোমালোকে কাক কাক শ্ৰদ্ধা কৰা? তোমালোকে কাক আটাইতকৈ বেছি ভাল পোৱা কোৱাচোন? নিজৰ আম্মাক, হয়নে? নিজৰ মা বাবাক যিসকল ল'ৰা ছোৱালীয়ে শ্ৰদ্ধা কৰে, এওঁসকলক আল্লাই ভাল পায়, তেওঁলোকৰ জীৱনত উন্নতি হয়। আটাইতকৈ বেছি ভাল পাব লাগে কাক? মাক। কাৰণ মায়ে কি কৰে? 10 মাহ 10 দিন পেটত ৰাখি পেলাই সন্তানক পৃথিৱীলৈ আনে, 5 বছৰ বয়সলৈকে হাতত ধৰি ৰাখে, উৰেটো জীৱন তেওঁ চকুলত লৈ পেলাই ঘূৰে। আৰু তাতকৈ বেছি ভাল পাব লাগে কাক? নিজৰ আব্বা। কাৰণ আব্বাই কি কৰে বাৰু? আব্বাই ছায়া হৈ দিয়ে সন্তানৰ ওপৰত। পিতৃ হৈছে ছায়া। পিতৃৰ ছায়া যদি নাথাকে, পিতৃৰ যদি ছাপোৰ্ট নাথাকে, এই নাও পাল নোহোৱা নাৱৰ নিচিনা কৰবাত যাব। মাকৰ মৰম, বাপেকৰ ছাপোৰ্ট, এই দুটা যদি থাকে তোমাক কোনেও ৰখাব নোৱাৰে। সেইকাৰণে ৰেছপেক্ট ইউৰ পেৰেণ্টছ। তোমাৰ পিতৃ মাতৃক শ্ৰদ্ধা কৰা, নিজৰ দেউতাক দেউতা বুলি সম্বোধন কৰা। দেউতা মানে দেৱতা, দেউতা মানে দেৱতা। আব্বা হুজুৰ, আম্মি জান, কথাবিলাক কিমান সুন্দৰ। এনেকুৱা ধৰণৰ কামবিলাক যদি তোমালোকে কৰা, নিজৰ কিতাপখনৰ লগত যদি ভাল সম্পৰ্ক স্থাপন কৰা, তোমালোকৰ পৰিৱেশৰ লগত যদি ভালকৈ মিলাই থাকা, নিজৰ চৰিত্ৰ যদি সংশোধন কৰি ৰাখা, তেতিয়াহ'লে তোমালোক প্ৰত্যেকে একোজন কি শচীন তেণ্ডুলকাৰ হ'ব পাৰিবা, তোমালোকে APJ আব্দুল কালাম হ'ব পাৰিবা, তোমালোকে জুবিন গাৰ্গ হ'ব পাৰিবা, তোমালোকে ভূপেন হাজৰিকা হ'ব পাৰিবা, তোমালোকে বিচক্ষণ ৰাজনৈতিক লিডাৰ হ'ব পাৰিবা, তোমালোকৰ মাজত সাইন্টিষ্ট, গৱেষক, শিক্ষক, উকিল, বিভিন্ন ধৰণৰ প্ৰতিভাৰে এদিনাখন সমাজখন ইমান জয় হৈ উঠিব। তোমালোকক লৈ পেলাই স্কুলখনে গৌৰৱ কৰিব, তোমালোকক লৈ পেলাই এদিনাখন সমাজে গৌৰৱ কৰিব। গতিকে মৰমৰ মাইনাহঁত, মই তোমালোকক ৰাখিছোঁ, বেছি কাম কৰিব নালাগে। 1 নম্বৰ, তুমি এটা কাম কৰা, তুমি এই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখিব কৈছোঁ। আমি স্বাধীন দেশৰ নাগৰিক, সেই কৰ্তব্য তোমাৰো আছে, মোৰো আছে। দেশৰ স্বাধীনতাক অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমি ভাল কাম কৰিব লাগে। খেতিয়কে খেতিত কাম কৰিব লাগে, শিক্ষকে স্কুলত কাম কৰিব লাগে, ছাত্ৰই ভালকৈ পঢ়িব লাগে, মছজিদৰ ইমামে ভাল কথা ক'ব লাগে, মন্দিৰৰ পূজাৰীয়ে ভাল সমাজখনক সংস্কাৰমূলক কথা ক'ব লাগে। বনুৱা চহুৱা যিসকল আছে তেওঁলোকৰ নিজৰ ফিল্ডত সততাৰে কাম কৰিব লাগে। তেতিয়াই আমি ভাৰতবৰ্ষৰ স্বাধীনতাক সন্মান দিব পাৰিম, আমি ভাৰতীয় জাতীয় সত্তাক সন্মান দিব পাৰিম, আমি দেশখনক আগুৱাই লৈ যাব পাৰিম। আচ্ছা, এতিয়া কথা হ'ল, ছাত্ৰসকলক আমি অনুষ্ঠানত ভৰাই দিলোঁ, ভাল স্কুলখন সিলেকশ্যন কৰিলোঁ। এতিয়া শিক্ষকৰ দায়িত্ব কি বাৰু? শিক্ষকৰ দায়িত্ব কি? শিক্ষক হৈছে
এটা অনুষ্ঠানৰ আত্মা অনুষ্ঠানটো কোনফালে গতি কৰিব সেই তাৰ কাৰণে গুৰু দায়িত্ব বহন কৰে শিক্ষাগুৰুসকল শিক্ষাগুৰুসকলে পুৰাব লাগিব তেওঁলোকৰ ব্যক্তিত্বৰ দ্বাৰা তেওঁলোকৰ আপডেট নলেজৰ দ্বাৰা তেওঁলোকৰ সময়োপযোগী শিক্ষাৰ দ্বাৰা শিক্ষকৰ দায়িত্ব কি শিক্ষকৰ দায়িত্ব হৈছে তাৰ মাজত থকা প্ৰতিভাক চিনাক্তকৰণ কৰি তাৰ হাতত গতাই দিয়া যে তুমি হ'ব পাৰিবা তোমাৰ মাজত প্ৰতিভা আছে তুমি হ'ব পাৰিবা moral values spiritual values তাৰ মাজত জগাই তোলা সমাজখন ক্ষতি কৰিছে কোনে শিক্ষিত মানুহসকলে এই শিক্ষিত মানুহসকলৰ মাজত moral value নাই মই মাত্ৰ জীয়াই থাকিম মোৰ দে ভাল হওক পৃথিৱীৰ ৰহাতলে যাওক পৃথিৱী যিফালে যায় যাওক মোৰ ক'ব লগা নাই মোৰ ল'ৰাটো ভাল হওক মোৰ ছোৱালীজনী ভাল হওক মোৰ ঘৰত মাছ মাংস থাকক বেলেগ সব মানুহ মৰি যাওক মোৰ ক'ব লগা একো নাই এই যে নৈতিকতা এই নৈতিকতা আহিছে কাৰ মাজত বৰ্তমানৰ যুৱ প্ৰজন্মৰ মাজত বৰ্তমানৰ শিক্ষিত মানুহসকলৰ মাজত কাৰণ হৈছে তেওঁলোকে মাক বাপেকক ৰেসপেক্ট নকৰে তেওঁলোকে মছজিদৰ লগত সম্পৰ্ক নাই কুৰাণ শৰীফৰ লগত সম্পৰ্ক নাই তেওঁলোকৰ নৈতিক চিন্তাধাৰাৰ লগত সম্পৰ্ক নাই সেইবিলাক কোনে কৰিব লাগিব শিক্ষাগুৰুসকলে শিক্ষাগুৰুসকলে তেওঁলোকৰ মাজত moral ভ্যালু সৃষ্টি কৰিব লাগিব গ্ৰেটিটিউড টুৱাৰ্ডছ তেওঁলোকৰ পেৰেন্টছৰ প্ৰতি তেওঁলোক যে কৃতজ্ঞ হয় মাকৰ প্ৰতি তেওঁলোক যাতে সহানুভূতিশীল হয় মাকক যাতে শ্ৰদ্ধা কৰে আব্বাক যাতে শ্ৰদ্ধা কৰে কোনে শিকাব শিক্ষাগুৰুসকলে গতিকে এজন শিক্ষক a teacher is not made but born তেওঁৰ থাকিব লাগিব যে মই ল'ৰা ছোৱালীৰ গুৰু দায়িত্ব বহন কৰিছো মোক পইচা দিয়ে স্কুলখনে বান্ধি দিয়ে মই নাজানো মই আজি নগাঁৱৰ পৰা আহিছো মই তোমালোকৰ কথা ৰক্ষা কৰিবৰ কাৰণে নগাঁৱৰ পৰা আহিছো মই নগাঁৱৰ পৰা অহা নাই মই গুৱাহাটীৰ পৰা আহিছো মই জালুকবাৰীত থাকো জালুকবাৰীত মোৰ ঘৰৰ অনুষ্ঠান মোৰ পেহাহঁতৰ ঘৰ এইটো মোৰ সমাজৰ অনুষ্ঠান মোৰ ছাত্ৰ আশিক মোৰ ছাত্ৰ ইয়াৰ বিভিন্ন শিক্ষকসকল মোৰ ছাত্ৰ এই অঞ্চল মোৰ গতিকে এই অঞ্চলৰ প্ৰতি দায়বদ্ধতা মোৰো আছে গতিকে যেতিয়া অনুষ্ঠানৰ মুৰব্বীসকলে মোক মাতিছে প্ৰিন্সিপালে মাতিছে সত্তাধিকাৰে মাতিছে মই তোমালোকৰ আহ্বান ৰক্ষা কৰি শুধু জালুকবাৰীৰ পৰা হৈ নগাঁও হৈ তোমালোকৰ মাজত আহিছো তাৰ মানে কথা হল কি যে আমি কিমান সমাজ সচেতন আমি কিমান বেলেগৰ কাৰণে বিলাব পাৰো আমি নিজৰ কাৰণে তো সবেই কৰিব পাৰে কিন্তু বেলেগৰ কাৰণে কিমান কৰিব পাৰে হেয়া হল মানুহৰ আটাইতকৈ ডাঙৰ ধৰ্ম তুমি কিমান বিলাব পাৰিবা আমিৰ খানক সোধা হৈছিলে যে হোৱাট ইজ দ্য মিনিং অফ এডুকেশ্যন আমিৰ খানে কৈছিলে ল'ৰা ছোৱালীৰ হাতত চাৰ্টিফিকেট উঠাই নিদিব ল'ৰা ছোৱালীৰ হাতত যোগ্যতা উঠাই দিব স্কিল উঠাই দিব ল'ৰা ছোৱালী চাৰ্টিফিকেট লৈ পেলাই 70 80 90 পাই পেলাই গৈ নিজৰ নাম ভালকে লিখিব নাজানে কথা ক'ব নাজানে আগৰ ক্লাছত ভালকে বহিব নাজানে গতিকে চাৰ্টিফিকেট ইজ নট দ্য আল্টিমেট গোল অফ এডুকেশ্যন ultimate goal of education is a capability of the student জনে কিমানখিনি আহৰণ কৰিব পাৰিছে আমিৰ খানৰ পঢ়া শুনা মাত্ৰ ক্লাছ 8 গোটেই বিশ্বই মানি লৈছে হি ইজ এ পারফেকশনিস্ট শাহৰুখ খানে কয় যে তোমালোকে এনেকে কৰা আৰু এনেকে পঢ়া এনেকে কাম কৰা যে জীৱনৰ শ্ৰেষ্ঠ কামটো আজি কৰিবলৈ ওলাইছো অমিতাভ বচ্চনে কি কয় বাৰু এই শিক্ষা এনেকুৱা বস্তু যি মানুহে সংগ্ৰহ কৰাৰ পিছত কোনো চুৰ কৰি লৈ যাব নোৱাৰে সব বস্তু চুৰি হ'ব পাৰে তোমাৰ জ্ঞান চুৰ হ'ব নোৱাৰে তোমাৰ শিক্ষা চুৰ হ'ব নোৱাৰে গতিকে তুমি আৰ্ন এডুকেশ্যন এভৰি ডে each and every moment of life গতিকে মই আহ্বান জনাম শিক্ষাগুৰুসকলক ভাল মন এটা লৈ স্কুলত আহিব সুন্দৰ মন এটা লৈ স্কুলত আহিব কিতাপ পঢ়ি পেলাই আহিব নতুন সমাজৰ কথা শিকি পেলাই আহিব কম্পিউটাৰ সায়েন্স এণ্ড টেকনলজিৰ লগত জড়িত হৈ থাকিব নিউ এডুকেশ্যন পলিচি শিক্ষা কোনফালে গতি কৰাই লৈ যাব বিচাৰিছে সেইফালে চিন্তা কৰিব কৰি পেলাই স্কুলখনলৈ আহিব
আপোনাৰ ভাল লাগিব আপোনাৰ ল'ৰা ছোৱালী যেতিয়া এদিনাখন গৈ পেলাই সমাজত প্ৰতিষ্ঠা লাভ কৰিব এদিনাখন গৈ পেলাই IAS হ'ব UPSC কমপ্লিট কৰিব APSC কমপ্লিট কৰিব ভাল ইঞ্জিনিয়াৰ হ'ব ভাল ডক্টৰ হ'ব ভাল প্ৰফেসৰ হ'ব ভাল সমাজৰ নাগৰিক হ'ব আপনার ভাল লাগিব যে মই দৰমহা পোৱা নাই স্কুলখনে মোক দৰমহা দিব পৰা নাছিল মোৰ ভাল সন্মানো দিব পৰা নাছিল কিন্তু মোৰ ল'ৰাটো আজি পঢ়ুৱা ল'ৰাটো ইমান ভাল হৈছে দ্যাট ইজ মাই প্ৰাপ্তি ইয়া মোৰ জীৱনৰ চৰম প্ৰাপ্তি মই পাই গৈছো মোৰ সন্তান মোৰ ছাত্ৰ যদি মই শিক্ষক সমাজক অনুৰোধ ৰাখিম মই সমাজৰ ব্যক্তিসকলক অনুৰোধ ৰাখিম আপোনাসকলে স্কুলখনত ভাল পাবলৈ শিকক আপোনালোকৰ ল'ৰা ছোৱালী স্কুলত দিছে যদি খবৰ ৰাখক স্কুলখনত কি পঢ়া শুনা হৈছে স্কুলখনৰ পৰিৱেশ কেনেকুৱা ৰিজাল্ট কেনেকুৱা আপোনাৰ ল'ৰা ছোৱালী ভালকৈ পঢ়িছে নে নাই শিক্ষাগুৰুৰ লগত ভাল সম্পৰ্ক ৰাখক সমাজৰ ভাল কৰ্মবিলাকৰ লগত সম্পৰ্ক ৰাখক আজি সমাজৰ যিবিলাক এডিকশ্যন আছে তাৰ পৰা দূৰত থাকক মোবাইলৰ এডিকশ্যন ড্ৰাগছৰ এডিকশ্যন ফাঁকি দিয়াৰ এডিকশ্যন সহজতে ধনী হোৱাৰ এডিকশ্যন দুখীয়া আছিলে যোৱাকালি আজি ধনী হৈ যাব লাগে কষ্ট কৰিব নালাগে কষ্ট নকৰাকে ধনী হ'ব লাগে এইবিলাক সমাজৰ ব্যাধি এইবিলাক সমাজৰ কেঞ্চাৰ স্বৰূপ এইবিলাক ব্যাধিৰ পৰা আমি উদ্ধাৰ হ'ব লাগে সমাজখন ভৰি পৰিছে ড্ৰাগছৰ দ্বাৰা সমাজখন ভৰি পৰিছে লোভনীয় মানুহৰ দ্বাৰা সপোন দেখে মাত্ৰ ধনী হ'বলৈ কেনেকে সপোনত ৰাতি শুইছিলে পিছদিনাখন তেওঁৰ কৰোৰ টকা হৈ যাব লাগে সমাজৰ শুদ্ধ নাগৰিক সৃষ্টি কৰক অভিভাৱকসকলক কৈছো যিসকল অভিভাৱক ইয়াত আছে আজি আমাৰ সমাজখনক কিছুমান কথাই আমাক বৰ আমনি কৰিছে কিছুমান কথা আমাক বৰ কষ্ট দিছে এই যুৱ প্ৰজন্মক আমি ভাল ৰাস্তা দেখুৱাব লাগিব তিনিআলি চাৰিআলিত বহি পেলাই যদি মই ড্ৰাগছ খাওঁ তেতিয়াহ'লে ল'ৰা ছোৱালীবিলাকে কোনফালে গতি কৰিব উহা বন্ধ হৈ যাব মই সকলোকে অনুৰোধ জনাইছো অৱশেষত মই সকলোকে মোৰ আন্তৰিক হিয়া উজৰা মৰম যাচি আজিৰ এই স্বাধীনতা দিৱসৰ শুভেচ্ছা যাচি এই অনুষ্ঠানৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি শিক্ষাগুৰুসকলৰ সন্মান ৰাখি আজি যিসকল আমন্ত্ৰিত অতিথিসকল ইয়াত আছিলে মজিদ মাষ্টৰ চাহাবৰ পৰা আদি আইটি CRPF কৰা ন বাকীসকল যিসকল আমন্ত্ৰিত অতিথি ইয়াত আহিছিলে আমাৰ মই চবকে শ্ৰদ্ধা নিবেদিছোঁ বাকি অনুষ্ঠানৰ লগত লাগি থকা প্ৰত্যক্ষ পৰোক্ষ যিসকল ব্যক্তি আছে চবকে মোৰ আন্তৰিক শুভেচ্ছা মৰম সন্মান যাচি মোৰ বক্তব্য সামৰণি মাৰিছো এই অনুষ্ঠানটিৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিছো HM গ্ৰীণ ভেলী একাডেমি জিন্দাবাদ HM একাডেমি জিন্দাবাদ HM একাডেমি জিন্দাবাদ HM একাডেমি জিন্দাবাদ গতিকে আমি অনুষ্ঠান গঢ়িম আমি পঢ়িম এই অনুষ্ঠানৰ উত্তৰোত্তৰ উন্নতি কামনা কৰি মোৰ বক্তব্য সামৰিছো ধন্যবাদ।